আমি যে ঠাইত গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক দেখাম কিন্তু অকণমান অলপ বৰষুণ পৰিছে সেয়া আমি গছৰ তলত ৰৈছোঁ পিছফালে গছ গছ এজোপা আছে বৰষুণ পৰা নাই এতিয়া আকৌ কমিছে আমি আকৌ যাম এতিয়া এয়া মোৰ পিছফালে আছে মোৰ ভাইটি বাবু বলক হাফ লকডাউন 11টা বজাত হাফ লকডাউন দিছে মানুহ বেছি জামহে হয় 11টা বজালৈ বেছি ভিৰহে হৈ যায় মানুহ গাড়ীৰ জাম মানুহৰ জাম এতিয়া বাইক ৰাস্তা ইয়াৰ পৰা আমি আকৌ 2 কিলোমিটাৰমান যাম 2 কিলোমিটাৰৰ পিছতে আমি আমাৰ জেগা পাই যাম জেগা আমি আহি পালোঁ এতিয়া এইফালে দেখিছে ফলৰ বাগান চাইকেল এখন ল'লোঁ আলহী ঘৰৰ পৰা দাদা আমি কৈ দিয়ক ক'ত আহিছোঁ আমি এতিয়া কৈ দিয়ক একবাৰ দিয়ক এয়া আমি কলৰ বাগানলৈ আহি আছোঁ কল খেতি চাবলৈ কল আহি গ'লোঁ মানে বৰষুণ দি আছে বতৰ বেয়া সেইকাৰণে বহুত কষ্ট হৈছে আমাৰ হ'বই পাৰ কৰিলে ইমান নালাগে নহয় কিনকে লাগে আমাৰ কি লাইন ন কি লাইন ন কি লাইন কেইবাৰ কাটিলে এতে 2 বছৰ আৰু 1 বছৰ 2 বছৰৰ পিছত 3 বছৰ বোলে সৰু হয় ন 3 বছৰ মানে ভয় আৰু তাৰপিছত ভাল নহয় আৰু সৰু হৈ যায় বেয়া হৈ যায় কলবিলাক হা এইটো উঘালিব লাগিব দৰৱ দিব লাগিব উঘালি চুঘালি চাফা কৰিব লাগিব এইবিলাক আকৌ এয়া জাৰুদা আমাৰ কাৰণে কলৰ পুলি উঘালি আছে আগৰ পৰাই উঘালি আছে এয়া নতুনকৈ আকৌ আমি অহাৰ পিছতো উঘালি আছে জাৰুদা ডাঙৰকৈ নিম নে সৰুকৈ কাটি দিম নেকি মুঢ়াকেইটা দাদাজনে ক'লে কলবিলাক 3 বছৰ মানে লগাৰ পিছত 3 বছৰ ভালদৰে কল কাটিব পাৰে প্ৰথম বছৰ ডাঙৰ হয় দ্বিতীয় বছৰ ডাঙৰ হয় তৃতীয় বছৰো অলপ সৰু হৈ যায় তাৰপিছত একেবাৰে সৰু হৈ যায় গতিকে 3 বছৰ পিছত গোটেইবোৰ কাটি মুঢ়াবোৰ উঘালি চাফা কৰি এবছৰমান গেপছ দি আকৌ খেতি কৰিব পাৰি আমি গম পালোঁ যে দাদাজনে কলবিলাক নিজে গাড়ীত লৈ গুৱাহাটীত দিয়ে এথোক কলত মানে 200 250 300 তেনেকৈ দিয়ে লছ নহয় নিজে দিয়াৰ বাবে দামটো পায় কেনেকুৱা লাগিছে ভাইটি কৈ দিয়া ভাল আশা এটা আছে বনাম বুলি কি হয় চাওঁ দাদাজনৰ পৰা গম পালোঁ
কলৰ পুলিবিলাক বেছিকৈ ৰাখিব নালাগে, বেছিকৈ ৰাখিলেও কাটি কাটি দিয়ে আৰু গোটেইবোৰ পুলি খান্দি বিক্ৰী কৰিব বা উঘালিব নোৱাৰে। উঘালিলে কি হয়, গছডাল বতাহত পৰি যোৱাৰ চান্স থাকে, গতিকে কাটি দিয়াই শ্ৰেষ্ঠ। আৰু এইবোৰ পাতবিলাক যে দেখিছে, অলপ পকিলে পাতবিলাক কাটি কাটি দিব লাগে, খুব চাফাকৈ ৰাখিব লাগে বাগানখন। দেখিছে বাগানখন খুব ধুনীয়াকৈ ৰাখিছে। বুঢ়া হোৱা বা বয়স হোৱা পাতবিলাক ৰাখিলে সেই পাতবিলাকে এনেই লেতেৰা কৰে আৰু গছডালো দুৰ্বল কৰি পঠায়, থৈ দিয়ে, দুৰ্বলো হয়। সেইবিলাক কাটি দিব লাগে। আমাৰ পুলিবিলাক এইফালে পাৰ কৰি আছোঁ, আমি ইয়াৰ পৰা পুলি লৈ যাম যিমানখিনি পাৰোঁ। আজি স্কুটি লৈ আহিছোঁ, আৰু এদিন আহিব লাগিব। আমি দাদাজনৰ পৰা গম পালোঁ যে পাতবিলাক এনেকৈ হাতেৰে ধৰিলে যদি পাপৰৰ দৰে হয়, সেইটো গম পোৱা যায় সাৰ আছে, ঠিকে আছে, কলপুলিবিলাক ভালে থাকিব। আৰু যদিহে এইটো এনেকৈ ধৰিলেও প্লাষ্টিকৰ দৰে হয়, ফাটি নাযায়, মাত ওলাই নাযায়, পাপৰৰ দৰে নহয়, তেতিয়াহ'লে গম পাব সাৰ কমি গৈছে, সাৰ দিব লগা হৈছে। আৰু দাদাজনৰ পৰা গম পালোঁ যে ইয়াতে সকলো ধৰণৰ সাৰেই প্ৰয়োজনত দিব লগা হয়, গোবৰ সাৰ, ইউৰিয়া, যিকোনো ধৰণৰ সাৰ। আৰু সাৰবোৰ দিওঁতে কলজোপাৰ চাৰিওফালে 1 ফুটমান দূৰৰে এটা সৰুকৈ খান্দি চাৰিওফালে দিয়ে সাৰ। আৰু এই মালভোগ কলৰ পুলিবিলাক, মালভোগ কল প্ৰায় বহুতেই লাভৱান হৈছে দাদাই। এথোক কলত 250-300 বিক্ৰী কৰিছে, এতিয়াও বিক্ৰী কৰি আছে। দাদাজনে কলৰ পুলি বিক্ৰী নকৰে, কল পুলিবিলাক বিক্ৰী কৰিলে কলবিলাক দুৰ্বল হৈ যায় কাৰণে বেছি বিক্ৰী নকৰে। কিন্তু মোৰ ভাল চিনাকি আলহীও হয়, গতিকে সেয়েহে মই কিছু কলৰ পুলি লৈ যাম বুলি কৈছোঁ দাদাক। দাদাই উঘালি থৈছে আৰু এতিয়া উঘালি আছে। ফ্ৰেণ্ডছ, আপোনালোকেও কৰিব পাৰে। কলৰ বাগান অৰ্থাৎ মালভোগ কলৰ বাগানৰ পৰা বহুতেই লাভৱান খেতি এইটো। অলপ কষ্ট হয় যদিও বহুত লাভ হয়। আৰু দাদাৰ এইখিনিতে গম পালোঁ, দাদাৰ এইখিনিত 2 বিঘা মাটি আছে আৰু এখন বেলেগ ঠাইত 5 বিঘাৰ বাগান আছে। আৰু দাদাই দেখুৱাই দিলে কলৰ পুলিত সাৰ কেনেকৈ দিব লাগে। এই কলৰ চাৰিওফালে এটা নালা খান্দি 1 ফুটমান দূৰত চাৰিওফালে সাৰ দিয়ে। ফ্ৰেণ্ডছ, আমি আপোনালোকক নেদেখালোঁ, মই কলৰ পুলিবোৰ উঘালি থৈ জেঠীমাহঁতৰ ঘৰ গৈছিলোঁ। মোৰ জেঠীমা ঘৰ ওচৰতে হয়। গৈ তাত পৰা কলৰ পুলিকেইটা ইয়াতে থৈ গৈছিলোঁ আৰু টেঙাৰ কলমকেইটা, মানে উদি বুলি কয়, কলম বুলি কয়, এইকেইটা দিছিলোঁ। তাৰ পৰা 3টা লৈ আহিলোঁ আৰু কিছু চব্জিও লৈ আহিলোঁ। এয়া দাংবডি, লেচেৰা বুলি কওঁ, টেঙা, তিয়হ লৈ আহিলোঁ। আৰু এতিয়া আমি কলৰ পুলিকেইটা স্কুটিত বান্ধি লৈ ঘৰলৈ যাম। হাফ লকডাউন চলি আছে, 11টাত বন্ধ হৈ যায়, তথাপিও উপায় নাই, যাম। পুলিচে ধৰিলে কিবা এটা ক'ব লাগিব, দেখুৱাই দিব লাগিব। নধৰে, একো নকয়, তথাপিও ফ্ৰেণ্ডছ, আমাৰ বহুতো ফ্ৰেণ্ডছে বা মানুহে কলৰ গুৰুত্ব নিদিয়ে বা ইমান ইণ্টাৰেষ্টেড নহয়, তথাপিও কলৰ খেতিত বহুতেই লাভৱান আৰু ইমান বেলেগ খেতিৰ দৰে ইমান কষ্টও নাই বা ৰিস্কো নাই। কলৰ খেতি প্ৰায় সহজ। সেয়ে বন্ধুসকল, কলৰ খেতিৰ কাৰণে আগবাঢ়ক আপোনালোকেও। ময়ো সৰুকৈ আগবাঢ়িছোঁ, আকৌ এবাৰ আহি আকৌ নিব লাগিব। আজি চাব আহিলোঁ আৰু ল'লোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকৰ এটা অনুৰোধ, এতিয়ালৈ যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব।
আৰু লগতে থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে পায়। আপোনালোকে আশীৰ্বাদ কৰিব ময়ো বাগানখন পাতি ছাকচেছ হওঁ আৰু কেনেকৈ ৰুই আছোঁ এইখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। ফ্ৰেণ্ডছ, আহি আমি ঘৰ পালোঁ। ঘৰত কাপোৰ চেঞ্জ কৰিলোঁ, তাৰপিছত আকৌ বাগানলৈ আহিলোঁ। মোৰ বাগানৰ পিছফালে তামোলৰ বাগান কৰিছোঁ, তাতে এই কলপুলিকেইটা লগাই দিম। এয়া দেখিছে কলপুলিৰ কাৰণে আমি কাঠ খান্দিছোঁ। আৰু মোৰ চাৰিওফালে তামোল আছে, তামোলৰ পুলি লগাইছোঁ। আগৰ এটা ভিডিঅ'ত আপোনালোকে দেখিছে, আৰু যদি ভিডিঅ'টো চোৱা নাই আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো দিম, চাই ল'ব। তামোলৰ পুলিৰ মাজে মাজে আমি কলৰ পুলি লগাইছোঁ। তামোলৰ পুলিবিলাকৰ দূৰত্ব 8 ফুট। তাৰ মাজত আকৌ কলৰ পুলি লগাইছোঁ। জংঘল হৈছে, বন গজিছে, বনবিলাক এতিয়া মই চাফা কৰি দিম। বাগানখন যিমান চাফা হয় সিমানেই কলৰ পুলি বা তামোলৰ পুলি বাঢ়িবলৈ সুবিধা হয়। আৰু ফ্ৰেণ্ডছ, তামোলৰ পুলি বেছি ৰ'দ নালাগে, সৰু অৱস্থাত অকণমান ছায়া হ'লে বেছি আগবাঢ়ি যায়। সেয়ে মই তামোলৰ পুলিৰ মাজত কলৰ পুলি লগাই দিছোঁ। বহুতে সুধি থাকে যে তামোলৰ পুলিৰ মাজত কি খেতি কৰিব পাৰে। কলৰ পুলি লগাই কলৰ খেতি কৰিলে বেছ লাভৱান হ'ব। ফ্ৰেণ্ডছ, আপোনালোকলৈ মোৰ পুনৰবাৰ অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।